আসসালামু আলাইকুম হাই ফ্ৰেন্ডছ আজি আপোনালোকৰ মাজলৈ আমৰ চাটনি এটা ইউনিক ৰেচিপি লৈ আহিলো আমৰ চাটনি নৰমেল মিক্সিত পিচি এনেদৰে খাব পাৰি আৰু এনেদৰে খাবলৈ বহুত বেছি সোৱাদ লগা হয় মই কেনেদৰে বনালো আহকচোন চাও তাৰ বাবে মই এয়া আমখিনি ধুনিয়াকৈ এনেদৰে ধুই লৈছো এখিনি মই কাটি লম এয়া এনেদৰে সৰু সৰুকৈ মই কাটি লৈছো আকৌ এবাৰ ধুই লৈছো পানীটো গুছি যাব দিছো খৰাহিটোত এয়া এইফালে মই পেনখনত জালুক আৰু জিৰা দি লৈছো আপোনালোকে সব দিলেও হ'ব জালুক জিৰাৰ লগত নিদিলেও কথা নাই ইয়াত মই এয়া আমখিনি দি দিলো নিমখ দিম পৰিমাণ মতে ইয়াত পৰিমাণ মতে নিমখ দি আৰু অকনমান নেমুৰ ৰস দিম আপোনালোকে নেমুৰ ৰস দিব নিবিচাৰিলে ভিনেগাৰ দিলেও হ'ব এইখিনি ভালদৰে লাৰি ইয়াত মই পৰিমাণ মতে চেনি দিম আপোনালোকে চেনি আমৰ সোৱাদ অনুযায়ী দিব কাৰণ কিছুমান আম অলপ মিঠাও থাকে টেঙা হলে অলপ বেছিকৈ দিলেও হৈ যাব আৰু টেঙাটো বেছিকৈ থাকিলে কমকে দিলেও হৈ যাব এয়া এইখিনি সিজি গৈছে এতিয়া ইয়াত হালধি দিম আৰু এটা ধুনিয়া খট্টা মিঠা টেষ্ট অহাৰ বাবে ইয়াত অকনমান জ্বলা গুৰি দি দিছো ইয়া জলকীয়া গুৰি অকনমান দিছো আৰু এইখিনি মগজদানা হয় দোকানত কিনিবই পায় যিসকলে বনাই জানিব এয়া এইখিনি ধুনিয়াকৈ হৈ যোৱাত ইয়াত মই উঠাই লৈছো এয়া চাওকচোন বহুত ধুনিয়া হৈছে আপোনালোকে ৰুটি পুৰি পৰঠা বা ভাতৰ লগতো খাব পাৰে আপোনালোকে এনেদৰে বনাই চাব আৰু নতুন ৰেচিপিৰ বাবে মোৰ এই সোৱাদ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থব